হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ, আজি মানে মোৰ মেট্ৰিক একদম শেষ হৈ গ'ল। চ' আমি এতিয়া গাঁৱত যাই আছোঁ। আজি শেষ হৈছে মেট্ৰিক, আৰু আজি এতিয়া একদম মানে মনত ফূৰ্তি লাগি আছে, গাঁৱত যাই আছোঁ গাইজ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক গাইজ। তো গাইজ, আমি যাই আছোঁ ৰ'ব গাঁৱলৈ, আৰু গাইজ বঢ়িয়া এটা ভিউ। সূৰ্যটো চাওক গাইজ, গধূলিয়ে হ'ল আৰু যাই থাকোঁতে তথাপিও গাইজ, আপোনালোকে চাগে ভাবি আছে যে পৰীক্ষা শেষ হোৱাৰ লগে লগে মই গাঁৱত কিয় আহিলোঁ। কৈ আছোঁ ৰ'ব, চাই থাকক ভিডিঅ'টো। গাইজ, আহি পালোঁ, আৰু আহি পাই একদম এই চাওক ছাগলী, মানে গাইজ কি ক'ব, ছাগলী জীৱ জন্তুৰ প্ৰতি মোৰ অলপমান মৰম আছে। বাকী আহি পাওঁতে গধূলি হ'ল, আৰু গাইজ মানে কি ক'ম, ঘৰত কুকুৰ এতে, গাঁৱত ছাগলী তো গাইজ আল্লু ৰ'ব। চাওক গাইজ, ৰাতি হৈ গ'ল আৰু আন্ধাৰে হ'ল। চ' গাইজ, আজি হ'ল নেক্সট ডে। তো আজি একদম ৰাতিপুৱাই ওলাই আহিলোঁ মৰ্ণিং ৱাকত, আৰু চাওক গাঁৱৰ ৰাতিপুৱাৰ ভিউ কেনে একদম গাইজ। কুঁৱলী অলপমান আছে দিয়ক, আৰু ওলাই আহিলোঁ এনেকৈ অলপ ভিডিঅ' বনাবা। তো চাই থাকক। চ' গাইজ, যোনখিনি জেগাত আহিব খুজিছিলোঁ সেইখিনি জেগা পাই গ'লোঁ। মানে এই দলংখন চাব আহিছিলোঁ, আৰু এনেই ভিউটো নদীটো দেখাই আছোঁ ৰ'ব আপোনালোকক গাইজ। নদীৰ পানী বোলে শুকাই গৈছে গৰমতে ৰ'দোতে, আৰু এতিয়া দলংখনৰ ওপৰত যাই চাওঁ কেনে কি কৰিছে। নদী বোলে গাইজ শুকাই গৈছে। অলপ গাইজ চাওক, কি অলপ পানী আছে। আগে গোটেই নদী ভৰি আছিল, এতিয়া পানীয়ে নাই। কি হ'ব এই ফ্লাৰ পৰা চাওক। এই চাইডে অলপ আছে, তথাপিও মোবাইলতে পঢ়লি চেছ। তো গাইজ ইয়াৰ পৰাই যোৱাই ভাল। এইটো গাইজ সূৰ্য ৰাতিপুৱাই একদম। চলক গাইজ, এতিয়া অলপমান ঘৰত যাওঁ। 2000 years later. এই গাইজ, এতিয়া অলপমান ঘূৰি আছোঁ ৰ'ব, গাড়ী স্কুটি। তো বহুত খোজ কাঢ়িলোঁ আজি, সেইকাৰণে অলপমান স্কুটিত ঘূৰি আছোঁ। গোটেই দিন ঘূৰিলোঁ ৰ'ব গাইজ। গাড়ী স্কুটিতটো বহুত ঘূৰিব পাৰিম, কিন্তু গাঁৱত আহি যদি চাইকেল নচলাওঁ, গাঁৱত আৰু মজাই ক'ত পাম গাইজ। সেইকাৰণে অলপমান চাইকেলখনে চলাই দিলোঁ, আৰু কি কয় গাইজ, এতিয়া চাইকেল দি মানে ঘৰৰ ফালে যাই আছোঁ ৰ'ব। বহুত ঘূৰিলোঁ আজি গাইজ চাইকেল দি। সেইটোৱে মজা গাইজ, মই যে গাঁৱত আহি ভাল পাওঁ। সেইকাৰণে গাইজ একদম দিনটো ঘূৰি থাক। গাঁৱত মই বেলেগ দূৰ জেগা নেগিলেও গাঁৱত আহোঁৱে গাইজ। একদম দিনটো ঘূৰি থাক। কোনোবা এইটো বাকী কাহ চাহ হৈছে অলপ। The next day. এই গাইজ, আমি এতিয়া যাই আছোঁ পথাৰৰ মাজে মানে নদী এটা দেখাই আছোঁ ৰ'ব আপোনালোকক। নদী নাই নেকি? আছে নদী নাই, খাল। মানে গাইজ, আজি মানে ৰাতিপুৱা উঠিলোঁ একদম, কেইটা বাজিল 6টামান বাজি আছে হপায়। আৰু এতিয়া মানে ঘৰত যাব লাগিব আজি। তো মনটো অলপমান বেয়াও লাগি আছে, বিকজ 2 বছৰ অহা নাছিলোঁ, আৰু সিদিনা আহিছিলোঁ মাত্ৰ গাইজ, আকৌ আজি যাব লগা হ'ল। একো নাই, তথাপিও তো নদীটো আপোনালোকে চাব পাৰে, খালটো। গাইজ, এইটো হ'ল সেই খালটো, আৰু ৰাতিপুৱাৰ ভিউ আপোনালোকে নিশ্চয় দেখিছে। আৰু এতিয়া যিহেতু আজি যাবাই লাগিব ঘৰত, আজি অলপমান ফুৰিয়ে যাওঁ।
ৰাতিপুৱাৰ সময়খিনি অলপ ফুৰি লওঁ আৰু গছৰ ভাজ দেখছি না গাইজ গোটাই জংঘল এইটো গাইজ খাল আৰু এটা কাহ বহুত হৈছে গাইজ কি ক'ব চাই থাকক ভিডিঅ'টো শেষলৈ শেষ হ'বই বাৰু ৰাতিপুৱাৰ ভিউটোৱে মজা লাগে গাইজ অলপ ভিডিঅ'টো স্পীড বঢ়াই দিওঁ So guys, যোনটো মানে খাল টাইপ নদীটো চাব আহিছিলোঁ নদী টাইপ খালটো চাব আহিছিলোঁ সেইটো আৰু আগতে পানী আছিল এতিয়া শুকাই গ'ল নামি যাই কিনে চাওঁ ৰ'ব গাইজ ভালকে এই গাইজ নামি আহিলোঁ ৰ'ব কি ধুনীয়া একদম গাইজ গাইজ মোবাইলটো পানীৰ মাজত সোমাই দিওঁ নেকি যিহেতু ৱাটাৰপ্ৰুফ একবাৰ সোমাই দি চাওঁ নেকি গাইজ পিছত আৰু বেয়া হ'লে গালি খাব লাগিব একবাৰ সোমাই চাওঁ তথাপিও ৰ'ব গাইজ 1 2 3 সোমাই নাচাওঁ দিয়ক গাইজ আৰু ভয় লাগে গাইজ এইগিলাখান মোবাইলৰ লগত এক্সপেৰিমেণ্ট নহয় গাইজ আৰু বোলে বেয়া হৈ গ'ল চেছ মোবাইলটো ৱাটাৰপ্ৰুফ কিন্তু তথাপিও ভয় এটা লাগে গাইজ আজি যামেই আৰু চাই লওক আজি গাঁওখন হা গাইজ এতিয়া মানে খুললো এতিয়া এইখিনি সময়ে আৰু গাইজ খুললো আৰু ঘৰত যাবা টাইম আহি গ'ল ঘৰৰ পৰা ফোনো আহি আছে তো যাওঁ দিয়ক আৰু উপায়তো নাই এতিয়া জলদি ঘৰত যাই গা চা ধুই একদম আমাৰ আচল ঘৰত গেলি যাং আৰু গাঁওখন এৰি বেয়াই লাগব গাইজ তো গাইজ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বিকজ এতিয়া আমি ঘৰত যাই আছোঁ তো যোৱাৰ টাইমত গাইজ কিবা এটা দুখেই লাগে কি ক'ম আৰু চবে জানে যিহেতু তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কমেণ্ট এটা দি দিব